এইটো ব্ৰায়ো হয় Honda ব্ৰায়ো 2018 ৰ মডেল হয় AC পাৱাৰ ষ্টিয়াৰিং পাৱাৰ উইন্ডো গোটেইখিনি আছে গোটেইখিনি পাই যাব হ্যাঁ এয়াৰ বেগো আছে চ্যালেঞ্জিং প্রাইসত দি আছো 1,50,000 আমি প্রাইস রাখিছো 2,80,000 হয় 80,000 ডাউন পেমেন্ট দিলে লোন কৰাই AC পাৱাৰ ষ্টিয়াৰিং আছে হয় এইটো আমি প্রাইস রাখিছো 1,50,000 ক্যাশত লব লাগিব 7 সিটাৰ গাড়ী হয় পেট্ৰলত ওকে AC পাৱাৰ ষ্টিয়াৰিং অল পাৱাৰ উইন্ডো 2 এয়াৰ বেগ ষ্টিয়াৰিং কন্ট্ৰোল ৰূফ AC গোটেইখিনি ফিচাৰ্স আছে EXI প্লাস মডেল হয় 2017 ৰ ফাৰ্স্ট ওনাৰ গাড়ী 80,000 কিলোমিটাৰ চলিছে ওকে এখনৰ আমি প্রাইস রাখিছো 4,60,000 হয় রিফাইন্যান্স কৰালে 1,20,000 ডাউন পেমেন্ট দিলে লোন কৰাই দিম 2020 হয় পেট্রোল ফার্স্ট ওনার 50,000 জেনুইন চলা RXS মডেল হয় ধুনীয়া হৈ আছে না হয় 1 ইয়ার ইঞ্জিন ওয়ারেন্টি পাবো হয় বহুত ধুনীয়া গাড়ী স্পেয়ার টায়ার আনিউজ এৰিয়াৰ 2024 ৰ হয় এডভান্সৰ মডেল হয় নিউ লুকছত আছে 23,000 চলিছে 23,000 কিলোমিটার রানিং হোৱা ফার্স্ট টাটা ওনার হেৰিয়াৰ হয় ব্ল্যাক কালার ফরচুনার পোৱা বহুতে টান আৰু গুৱাহাটীৰ ভিতৰত সেকেন্ড হ্যান্ড শোরুমত আপোনালোকে পাই যাব আজিৰ ভিডিঅ'ত সক টেকনোমাৰ্টত হেল্ল' মাই ইউটিউব ফেমিলি আপোনালোকক স্বাগতম জনাইছো আজিৰ এই স্পেশাল ভিডিঅ'ত টাইটেল আৰু কোনবা চাইকেনা তো পাই গৈ আজি নতুন এটা সেকেন্ড হ্যান্ড গাড়ীৰ ভিডিঅ' লৈ আহিছো টেকনোমাৰ্টৰ পৰা সবে কমেন্ট কৰি আছে দাদা টেকনোমাৰ্টৰ ভিডিঅ' দিও নিউ ষ্টকৰ ভিডিঅ' দিও আজি আপোনালোকক নিউ কালেকচনৰ আপডেট দিম আপোনালোকে ভিডিওটো চাই থাকক আজি স্টার্টিং কিমান দামৰ পৰা দিয়া আছে গাড়ী ফাইনান্স কৰিলে কত কৰিব লাগিব কিমান ডাউন পেমেন্ট দিব লাগিব অফাৰ কি থাকিব আৰু গাড়ী ললে ইয়াৰ পৰা বেনিফিট কি থাকিব সাৰ্ভিসিং কেনেকুৱা থাকিব ইঞ্জিন ওয়াৰেন্টি থাকিব নে নাই আপোনালোকে যদি এটা গাড়ী লম বুলি ভাবি আছে ভাল কন্ডিশনত আপোনালোকে গোটেইখিনি চাই কিনেই ল'ব আৰু টেকনোমাৰ্টৰ পৰা বহুত ভিডিঅ' বনাইছো সকলোৱে আহিছে গাড়ী লৈছে এতিয়া ধুনীয়াকে আৰু চলাই আছে আপোনালোকে আহক যদি এই ভিডিওটো ইউটিউবত চাই আছে পেজখন সাবস্ক্রাইব কৰি ৰাখিব যদি ফেসবুকত চাই আছে ফেসবুকত ফলো কৰি ৰাখিব তাতে সৰু সৰু গাড়ীৰ আপডেট বিলাক মই দি থাকো অফাৰৰ ৰিল বিলাক তাতে তো আৰম্ভ কৰো আজিৰ ভিডিওটো আপোনালোকে স্কিপ নকৰি কিনে কলৈ চাই থাকক আজি স্টার্টিং কিমান দামৰ পৰা আছে কি গাড়ী আহিছে গোটেইখিনি দেখুৱাই আছে আজি বহুত দিন পিছত আহিছো টেকনোমাৰ্ট সবে কমেন্ট কৰি আছিল দাদা ভিডিও লাগে ইয়াৰে অনাৰ আছে সঞ্জীৱ দা নমস্কাৰ ভাল আছে খবৰ বহুত দিন পিছত দাদা ভিডিও লৈ আহিছো আপোনাৰ শোরুমৰ আজি তো প্ৰায় নতুন কালেকশনে দেখা পাই আছো মই আহি কিনে আজি স্টার্টিং প্রাইস সঞ্জীৱ দা কিমান দামৰ পৰা দি আছে ভিউয়াৰ্স স্টার্টিং আমাৰ 99,000 ৰ পৰা পাব 99,000 ৰ পৰা আপোনালোকে স্টার্টিং প্রাইস পাই যাব হাইয়েস্ট কিমান দামী লৈ আছে আজিৰ কালেকশন 23,50,000 লৈকে আছে ওকে আপোনালোকে যদি এটা ভাল গাড়ী কম দামত জেনুইন কন্ডিশনত সেকেন্ড হ্যান্ড গাড়ী যদি লম বুলি ভাবি আছে কত আহিব টেকনোমাৰ্ট আহি কিনে চাই কিনে আপোনালোকে লব পাৰিব ট্ৰাস্টেড ডিলাৰ হয় আৰু গুৱাহাটীৰ ভিতৰত আজি ইয়াৰ পৰা আৰম্ভ কৰি দিও দাদা এইটো ব্ৰায়ো হয় Honda ব্ৰায়ো 2018 ৰ মডেল হয় AC পাৱাৰ ষ্টিয়াৰিং পাৱাৰ উইন্ডো গোটেইখিনি আছে গোটেইখিনি পাই যাব হ্যাঁ এয়াৰ বেগো আছে হয় এখনৰ আমি প্রাইস ৰাখিছো 2,80,000 ৰিফাইন্যান্স কৰালে 80,000 ডাউন পেমেন্ট দিলে লোন কৰাই দিম 3 বছৰৰ কাৰণে 80,000 টকা ডাউন পেমেন্ট দি আপোনালোকে লৈ যাব পাৰিব চাও পাৰে Honda ব্ৰায়ো ৰেড কালার আফটার মার্কেট এলয় লো লাগি আছে পাহাড় এরিয়ার কারণে বহুতে ভালো হবো আর এইখন যদি আপোনালোকে লৈ লয় সক ডকুমেন্টেশন দাদা গোটেইখিনিতে কৰি দিব ইনক্লুডিং নেম ট্রান্সফার অল কাম অল নাম ট্রান্সফার কৰি দিব আৰু সঞ্জীৱ দা নেক্সট আহি গল দাদা অল্টো 2012 ৰ হয় এটো আপোনাৰ 80,000 চলিছে 80,000 কিলোমিটার রানিং হয় জি আছে আৰু দাদা খোলাখুলি কৈ দিয়ে এটো প্রাইস ৰাখিছো আৰু ধুনিয়া 99,000 হয় কেছত লব লাগিব সক আপোনালোকে 99,000 ত আপোনালোকে লৈ যাব পাৰিব অল্টো টায়াৰ ধুনিয়া আছে পুৰা ব্র্যান্ড নিউ হৈ আছে সব স্কুটিৰ দামত এই গৰমৰ দিনত এটা এসি থকা গাড়ী আপোনালোকে লৈ যাব পাৰিব টেকনোমাৰ্টত নেক্সট এইখন কৈ দিওক এটো মাইক্ৰা হয় মাইক্ৰা 2014 ৰ ফাৰ্স্ট ওনাৰ মাইক্ৰা 90,000 কিলোমিটাৰ চলিছে ওকে এটো মাইলেজ আপোনাৰ ডিজেলত হয় 25 প্লাস মাইলেজ পাবো 25 প্লাস মাইলেজ বহুত ধুনিয়া কন্ডিশনত আছে গাড়ী এয়াৰ বেগো আছে হয় চ্যালেঞ্জিং প্রাইসত দি আছো 1,50,000 ক্যাশত লব লাগিব ওকে 1,50,000 ত আপোনালোকে লৈ যাব পাৰিব চাও পাৰে নিসান মাইক্ৰা ইন্টেৰিয়ৰ কন্ডিশনত ধুনিয়া হৈ আছে টায়াৰ সাৰ গোটেইখিনি ভাল কন্ডিশনতে হৈ আছে গুৱাহাটী ৰেজিষ্ট্ৰেচনে হয় আপোনালোকে চাও পাৰে যদি গুৱাহাটীৰ পৰা লম বুলি ভাবি আছে এদিনতে আৰু হৈ যাব নেক্সট এইখন কৈ দিওক কুইড হয় 2021 ৰ ফাৰ্স্ট ওনাৰ টপ মডেল হয় 40,000 চলিছে ওকে নিউ লুকছত আছে এখন হয় দাদা এখনৰ আমি প্রাইস ৰাখিছো 2,80,000 হয় 80,000 ডাউন পেমেন্ট দিলে লোন কৰাই দিম ওকে এটো 80,000 টকা ডাউন পেমেন্ট দি লৈ যাব পাৰিব আপোনালোকে 2021 ৰ গাড়ী হয় টপ মডেল রানিং কিমান হোৱা আছে এটো ইয়াতে
পাই যাব আপোনালোকে চাব পাৰে দাদা ইঞ্জিন ওয়াৰেন্টি আহি যাব না আমাৰতো গাড়ী লৈ ৱাৰেণ্টি থাকে পেট্ৰল গাড়ীবোৰ যিমান আছে আমাৰ 1 ইয়াৰ ইঞ্জিন ৱাৰেণ্টি থাকে হয় ডিজেলবোৰ আপোনাৰ 3 মান্থৰ পৰা 6 মান্থলৈকে ৰেনেল কুইট টায়াৰ চাৰ ধুনীয়া হৈ আছে কালাৰো ধুনীয়া হৈ আছে সৰু সৰু যিবিলাক কাম থাকিব আপোনালোকে আহি কিনে চলাই মেলি চাই ল'ব এইটো দাদাও ক'লে দাদাই কৰি দিব নেক্সট দাদা এইখন কৈ দিয়ক এইটো ডাটছন গো হয় 2017 ৰ হয় 1.2 লিটাৰ ইঞ্জিন হয় ওকে এসি পাৱাৰ ষ্টিয়াৰিং আছে হয় এইটোৰ আমি প্ৰাইচ ৰাখিছো 1,50,000 কেছত ল'ব লাগিব ওকে কেছতে ল'ব লাগিব গাড়ীখনৰ কণ্ডিশ্যন পুৰা টিপটপে হৈ আছে চাওক না ব্লু কালাৰ পুৰা সিল্কি ব্লু কালাৰত পাই যাব এমএল হৈ আছে দাদা এইখন আপুনি এছ কৰি দিব পাৰিব না এইটো নাম্বাৰতে থাকিব নেম ট্ৰান্সফাৰ কৰাই দিম ওকে যদি এটা গাড়ী ল'ম বুলি ভাবি আছে ভাল কণ্ডিশ্যনত টায়াৰ চাৰ ধুনীয়া হৈ আছে ল'ব আৰু চলাব আপোনালোকে চাব পাৰে এইখন দাদা ফাইনেন্স হ'ব ফাইনেন্স কৰাই দিব পাৰিম 50,000 60,000 ডাউন পেমেণ্ট দিলে লোন হৈ যাব ওকে 50,000 60,000 ডাউন পেমেণ্ট দিলে লোন হৈ যাব আপোনালোকে চাব পাৰে ইণ্টেৰিয়াৰো অলমষ্ট ভালে হৈ আছে এক্সচেঞ্জ কৰিব আপোনালোকে ইয়াৰ পৰা গাড়ী লৈ যাব পাৰিব নেক্সট দাদা বলেৰো আহি গ'লে বলেৰো 2015 ৰ হয় SLX মডেল হয় এসি পাৱাৰ ষ্টিয়াৰিং পাৱাৰ উইণ্ডো গোটেইখিনি আছে ওকে এইখন চলিছে আপোনাৰ 90,000 চলিছে 90,000 Genuine. কিলোমিটাৰ হয় Bolero. প্ৰাইচ ৰাখিছো আমি আপোনাৰ এখন 4 লাখ টকা ৰিফাইনেন্স কৰিলে 1 লাখ ডাউন পেমেণ্ট দিলে লোন কৰাই দিম 1 লাখ টকা ডাউন পেমেণ্ট দিলে আপোনালোকে লোন কৰিও এইখন বুলেৰো হয়। লৈ যাব পাৰিব বুলেৰো SLX পাৱাৰ প্লাছ চাব পাৰে এই মডেলটো আপোনালোকে গুৱাহাটীৰ ভিতৰত নাপাবই বহুত কম পোৱাই যায় এই মডেলটো আপোনালোকে আহিব আৰু চাই কিনে লৈ ল'ব কেছত ল'লে ডিছকাউণ্ট দিব নে নাই আজিৰ কৰাই দিম ভিডিঅ'ত কৰাই দিম সঞ্জীৱ দা হয়। কৰাই দিব হয়। টেনশ্যন নল'ব নেক্সট এইটো মাৰুতি Swift হয়। সুজুকি চুইফ্ট VXI সুইফ্ট মডেল VXI 2013 ৰ হয় হয়। পেট্ৰল ভাৰ্জন হয় 79,000 চলিছে এইখনৰ আমি প্ৰাইচ ৰাখিছো 2,25,000 Okay. কেছত ল'ব লাগিব 2,25,000 হয়। আপোনালোকে পাই আছে চুইফ্ট VXI BS4 মডেল এপলৰ টায়াৰো লাগি আছে চাওক আপোনালোকে ধুনীয়া আছে আৰু অলমষ্ট বুলেৰো পাই যাব চুইফ্ট পাই যাব ডেটছন গো পাই যাব নেক্সট বুলেৰো আৰু এটা আছে হয় বলেৰো 2016 ৰ ZLX হয় হয় এইটো আপোনাৰ গুৱাহাটীৰ ৰেজিষ্টাৰ্ড হয় এয়া যিমান BX সিৰিজ লাগি আছে ওকে ZLX হয় টপ মডেল 2.2 লিটাৰ M2 দিয়া ইঞ্জিন এখন চলিছে আপোনাৰ 80,000 কিলোমিটাৰ চ্যালেঞ্জিং প্ৰাইজত দি আছো এখনো 4 লাখ টকা ৰিফাইনেন্স কৰালে 1 লাখ ডাউন পেমেণ্ট দিলে লোন কৰাই দিম 1 লাখ টকা ডাউন পেমেণ্ট দিলে লোন হৈ যাব গাড়ী হয়। অলমষ্ট ভাল হৈ আছে আৰু কণ্ডিশ্যনৰ কথা টেনশ্যন কৰিব নালাগে হয় টপ এণ্ড মডেল হয় টপ ZLX এণ্ড মডেল হয় সেই এটা কালাৰ পাব সেই এটা কালাৰ পাই যাব আপোনালোকে হয়। আহিব লাগে আৰু ভাল এটা গাড়ী লৈ কিনে চলাব লাগে হয় নেক্সট দাদা এইখন কৈ দিয়ক ইটিঅছ হয় টয়োটা ইটিঅছ হয়। 2012 হয় টপ এণ্ড মডেল ফাৰ্ষ্ট অনাৰ গাড়ী হয় ওকে এয়াৰবেগৰ পৰা আদি কৰি গোটেইখিনি আছে ডিছপ্লে বেক কেমেৰা হয় 58,000 চলিছে জেনুইন পেট্ৰলত টয়োটা ইটিঅছ আপোনালোকে চাব পাৰে আৰু ইয়াৰো কণ্ডিশ্যন বহুত ধুনীয়া হৈ আছে টয়োটাৰ ইঞ্জিনটো জানে আপোনালোকে এবছৰ ইঞ্জিন ৱাৰেণ্টি পাব চ্যালেঞ্জিং প্ৰাইজত দি আছো 1,70,000 হয়। কেছত ল'ব লাগিব ওকে 1,70,000 আপোনালোকে পাই যাব ইটিঅছ প্ৰিমিয়াম গাড়ীয়ে হয় এইটো এতিয়া হয়। একদমেই কম দামত পাই আছে আপোনালোকে টেকন'মাৰ্ট আহক আৰু লৈ লওক নেক্সট এইখন কৈ দিয়ক আৰ্টিগা মাৰুতি সুজুকি আৰ্টিকা হয় হয় 7 সিটাৰ গাড়ী হয় পেট্ৰলত ওকে এসি পাৱাৰ ষ্টাৰিং অল পাৱাৰ উইণ্ডো 2 এয়াৰবেগ ষ্টাৰিং কণ্ট্ৰল ৰুফ এসি গোটেইখিনি ফিচাৰ্ছ আছে হয়। VXI প্লাছ মডেল হয় 2017 ৰ ফাৰ্ষ্ট অনাৰ গাড়ী 80,000 কিলোমিটাৰ চলিছে ওকে এইখনৰ আমি প্ৰাইচ ৰাখিছো 4,60,000 হয় ৰিফাইনেন্স কৰালে 1,20,000 ডাউন পেমেণ্ট দিলে লোন কৰাই দিম ওকে 1,20,000 মিনিমাম আৰু ডাউন পেমেণ্ট দি আপোনালোকে লৈ যাব পাৰিব চাব পাৰে যদি আপোনালোকৰ ফেমিলি অলপ ডাঙৰ আছে 2017 ছেপ্টেম্বৰৰ গাড়ী হয় ফাৰ্ষ্ট অনাৰ হয় পেট্ৰল ভেৰিয়েণ্ট ওকে চাওক না গোটেই লগোৱাই আছে মিউজিক চিষ্টেমৰ পৰা আৰম্ভ কৰি AC লগোৱা আছে চিট কভাৰ গোটেইখিনি ধুনীয়া কণ্ডিশ্যনত হৈ আছে একদম ফ্ৰেছ কণ্ডিশ্যনত আৰ্টিগা চাব পাৰে মাৰুতি সুজুকি আৰ্টিগা VXI ডিজেলত হয় নে পেট্ৰলত হয় দাদা পেট্ৰল ভেৰিয়েণ্ট আৰু ধুনীয়া আছে এইখনত গাড়ী বহুত ধুনীয়া কণ্ডিশ্যন আছে এবছৰ ইঞ্জিন ৱাৰেণ্টি পাব এবছৰ ইঞ্জিন ৱাৰেণ্টিৰ লগত আপোনালোকে ভাল এটা গাড়ী লৈ ল'ব পাৰিব আৰু টেকন' মাৰ্টৰ পৰা নেক্সট দাদা এইখন কৈ দিয়ক এইটো মাৰুতি সুজুকি S-Cross হয় 2016 ৰ আলফা মডেল টপ এণ্ড ভেৰিয়েণ্ট ডিজেলত হয় হয় 80,000 কিলোমিটাৰ চলিছে ছেকেণ্ড অনাৰ হয় গাড়ী বহুত ধুনীয়া কণ্ডিশ্যন আছে 20 প্লাছ মাইলেজ পাব S-Cross 2016 ৰ হয় ছেকেণ্ড অনাৰ হয় হয় ডিজেল ভেৰিয়েণ্ট হয় টপ এণ্ড মডেল হয় 20 প্লাছ মাইলেজ পাব এইখন 20 প্লাছ হয় 25 প্লাছ বহুত মাইলেজ ধুনীয়া- বেছি পাই যাব পুছ আপোনালোকে বাটন ষ্টাৰ্ট ডিছপ্লে হয়। এয়াৰবেগ গোটেইখিনি ফিচাৰ আছে গোটেইখিনি পাই যাব প্ৰজেক্টৰ হেডলেম্প আছে ওকে এখন 2016 ৰ ছেকেণ্ড অনাৰ 80,000 কিলোমিটাৰ চলা ডিজেলত হয় প্ৰাইচ চ্যালেঞ্জিং প্ৰাইজত দি আছো 3,30,000
ৰিফাইনেন্স কৰালে 1,20,000 ডাউন পেমেণ্ট দিলে লোন কৰাই দিম। ওকে ভিডিঅ' চাই আহি দাদা অলপ যদি কয় অন টেবল অলপ নেগোচিয়েবল হৈ যাব। নেগোচিয়েট কৰাই দিম হয়। আপোনালোকৰ ডিমাণ্ডত আজি বহুত দিন পিছত সঞ্জীৱ দাই ভিডিঅ' বনাই আছে। বহুত কাষ্টমাৰে ফোন কৰিছে, কৈছে আপোনাৰ ডিলাৰটো বন্ধ হৈছে নেকি, আপোনাৰ কোনো ভিডিঅ' নাই। তো দেখিছে ন, যিখিনি মানুহ আমাৰ লিংকত আছে বা ইনষ্টাটো আছে, হোৱাটছআপ কেটলগো চাই আছে, ডেইলি ষ্টক আহিয়ে আছে, আমি চেল কৰিয়ে আছো। হয় হয়, আপোনালোকে দেৰি নকৰিব। যদি এটা গাড়ী ল'ম বুলি ভাবি আছে, নিউ কণ্ডিশ্যনত, অল্ড কণ্ডিশ্যনত, আপোনালোকে গোটেইখিনি গাড়ী ইয়াতে পাই যাব। 2022-ৰ 2021-ৰ যাক যেনেকুৱা লাগে আৰু পাই যাব। নেক্সট দাদা এইখন কৈ দিয়ক। এইটো ডাষ্টাৰ হয়, 2020 হয়, পেট্ৰল, ফাৰ্ষ্ট ওনাৰ, 50,000 জেনুইন চলা RXS মডেল হয়। ধুনীয়া হৈ আছে না? হয়, 1 ইয়াৰ ইঞ্জিন ৱাৰেণ্টি পাব। হয়, বহুত ধুনীয়া গাড়ী, স্পেয়াৰ টায়াৰ আনইউজ হয়, নন এক্সিডেণ্টেল হয় না? নন এক্সিডেণ্টেল, কমপ্লিট বাম্পাৰ টু বাম্পাৰ অৰিজিনেল পেইণ্টৰ আছে। হয়, চেলেঞ্জিং প্ৰাইজত দি আছো এখনক 4,80,000, ৰিফাইনেন্স কৰালে 1,50,000 ডাউন পেমেণ্ট দিলে লোন কৰাই দিম। 1,50,000 1.5 লাখ টকা মিনিমাম দিলে এইখন গাড়ী আপোনালোকে লৈ যাব পাৰিব। ডাষ্টাৰ চাব পাৰি, বহুত ধুনীয়া কণ্ডিশ্যনত আছে। টায়াৰ চাৰ গোটেইখিনি বহুতে ভাল কণ্ডিশ্যনতে হৈ আছে। দাদা ডকুমেণ্টেশ্যন বিলাক আপোনালোকে আপডেট কৰি দিব, ইনক্লুডিং নেম ট্ৰান্সফাৰ। কিমান দিন লাগিব? কৰাই দিম দিয়াৰ সময়ত, আমাৰ যিখিনি গাড়ী আছে ডেলিভাৰী দিয়াৰ সময়ত চাৰ্ভিচিং কৰাই দিম। সাৰ্ভিচিং, নাম ট্ৰান্সফাৰ গোটেইখিনি আৰু প্লাছ ৱাৰেণ্টি ওচৰতে কৰি দিব, প্লাছ ৱাৰেণ্টিও পাই যাব। হয়, ইয়াৰো ইণ্টেৰিয়ৰ কণ্ডিশ্যনটো চাই ল'ব পাৰে আপোনালোকে। টিপ টপ কণ্ডিশ্যনৰ গাড়ীবিলাক পাই যাব। চাওক না, গাড়ী ল'ব আৰু চলাব, 1 টকাৰো কাম কৰিব নালাগে আৰু ইমান ধুনীয়া কণ্ডিশ্যনতে হৈ আছে গাড়ী। নেক্সট টাটা হেৰিয়াৰ। 2024 হয়, এডভান্সৰ মডেল হয়, নিউ লুকছত আছে, 23,000 চলিছে, 23,000 কিলোমিটাৰ ৰানিং হোৱা ফাৰ্ষ্ট টাটা হেৰিয়াৰ। হয়। কি কয় দাদা, সঁচাকে কয় না? 2024 গাড়ী হয়, 2024। অ'কে, ইণ্টেৰিয়ৰটো দেখুৱাই দিওঁ নেকি এবাৰ? হয়, দেখুৱাই দিয়ক। অট'মেটিক না, মেনুৱেল, ডিজেল, মেনুৱেল এডভান্সৰ মডেল হয়, পুছ বাটন ষ্টাৰ, এয়াৰবেগ, ষ্টাৰিং কণ্ট্ৰল, গোটেইখিনি ফিচাৰ্ছ পাব। যাক যেনেকুৱা লাগে আৰু, 6 airbag আছে। অল্ড মডেল লাগে, 6 এয়াৰবেগৰ সৈতে। হয়, চিট টিট গোটেই ধুনীয়া হৈ আছে আৰু ইমান গৰম পৰিছে, গাড়ীখন ইমান গৰম হৈ আছে। হয়, এচি অন কৰি আপোনালোকে লং ড্ৰাইভৰ মজা এখন গাড়ীত ল'ব পাৰিব। টায়াৰ চাৰ কি ডাঙৰ ডাঙৰ টায়াৰৰ সৈতে আহি আছে। চাওক অফ ৰোড গাড়ী আৰু হয়। টাটা হেৰিয়াৰ। কিমান দাম ৰাখিলে এই ভিডিঅ'ত আজি? চেলেঞ্জিং প্ৰাইজত দি আছো, নতুন 23 লাখ টকা পৰে, হয়, 14,50,000 দিম, 4 লাখ মান টকা ডাউন পেমেণ্ট দিলে লোন কৰাই দিম। 4 লাখ টকা আহিলে আৰু অলপ কম ডাউন পেমেণ্ট যদি আপোনালোকৰ প্ৰফাইল ভাল থাকে দাদা কৰাই দিম, চাই কিনে লোনটো কৰাই কিনে হয়, দি দিব আৰু হয়। মানে ইয়াতে আহিলে গাড়ী এটা লৈ কিনে যাব পাৰিব আপোনালোকে। নেক্সট দাদা ড্ৰিম থাৰ আহি গ'ল চবৰে। এইটো আজি মাহিন্দ্ৰা কিমান থাৰ দামত? 2024 হয়, গুৱাহাটী ৰেজিষ্টাৰ্ড, ফাৰ্ষ্ট ওনাৰ, হয়, RWD ডিজেল মেনুৱেল। অ'কে, এখন আমি চেলেঞ্জিং প্ৰাইজত দিম আজি 9,90,000, 9,90,000, 2024 গাড়ী, অ'কে, ফাৰ্ষ্ট ওনাৰ হয়। হয়, ৰিফাইনেন্স কৰালে 3 লাখ ডাউন পেমেণ্ট দিলে লোন কৰাই দিম। 3 লাখ ডাউন পেমেণ্ট দি আপোনালোকে মাহিন্দ্ৰা থাৰ লৈ যাব পাৰিব। 2024 থাৰ 9,90,000। নেক্সট স্কৰপিঅ আহি গ'লে। স্কৰপিঅ S10 হয়, 2015 লাষ্টৰ হয়, ছেকেণ্ড ওনাৰ, 1,10,000 চলিছে। হয়, বহুত ধুনীয়া গাড়ী, কমপ্লিট অৰিজিনেল পেইণ্টৰ আছে। অ'কে দাদা, 6,70,000 প্ৰাইচ ৰাখিছো, 2 লাখ ডাউন পেমেণ্ট দিলে লোন কৰাই দিম। I10 নিউজ হয়, 2020 হয়, হয়। ফাৰ্ষ্ট ওনাৰ হয়, 35,000 চলিছে, পোষ্ট অপচনেল, অট'মেটিক হয়, হয় দাদা, বহুত ধুনীয়া গাড়ী। এখনৰ প্ৰাইচ ৰাখিছো আমি 4,50,000, হয়। ৰিফাইনেন্স কৰালে 1 লাখ ডাউন পেমেণ্ট দিলে লোন কৰাই দিম। 4,50,000। হয়, চাওক না আপোনালোকে, দাম বেছি কোৱা নাই, মানে গাড়ীৰ কোৱালিটিও বহুত ভাল। ধুনীয়া হয় কণ্ডিশ্যন। ইয়াৰ পৰা গাড়ী এটা লৈ কিনে আপোনালোকে বিন্দাছ চলি থাকিব ইয়াৰ পাৰিব। সময়ত চাৰ্ভিচিং কৰাই দিম, 1 ইয়াৰ ইঞ্জিন ৱাৰেণ্টি পাব। হয়, ইয়াতে কোৱালিটি গাড়ী পাব আপোনালোকে টেকন'মাৰ্টত। অলপ টকা বেছি দি কিনে এটা ভাল গাড়ী লৈ কিনে চলাব পাৰে আপোনালোকে। নেক্সট দাদা এইখন কি গাড়ী লৈ আহিলে? Honda Accord হয়, এইটো 2012 ZX CVT, অ'কে, অট'মেটিকৰ টপ মডেল, ছানৰুফো আছে, পেট্ৰল হয়, হয়, 85,000 চলিছে, জেনুইন, বহুত ধুনীয়া গাড়ী এখন। এখনৰ আমি প্ৰাইচ ৰাখিছো 2,90,000, 2,90,000 কেছত ল'ব লাগিব। কেছত ইমান ডাঙৰ হয় গাড়ী। 10টা এয়াৰবেগ আছে, ছানৰুফ আছে, হয়, বহুত ধুনীয়া গাড়ী। ফাইনান্স কৰিলে মিনিমাম কিমান? ফাইনেন্স নহ'ব, এইটো কেছত ল'ব লাগিব। অ'কে, হয়, মিনিমাম কেছতে ল'ব লাগিব আৰু আপোনালোকে চাব পাৰে। হণ্ডা একৰ্ড, হয়, হণ্ডা একৰ্ড আপোনালোকে লৈ যাব পাৰিব। নেক্সট দাদা এক্সেন। এক্সেন 2018 ফাৰ্ষ্ট ওনাৰ, 60,000 চলা, পেট্ৰল ভেৰিয়েণ্টত হয়, আছে, বহুত ধুনীয়া গাড়ী, 2018 হয়। এখনৰ আমি প্ৰাইচ ৰাখিছো 3,70,000, ৰিফাইনেন্স কৰালে 1 লাখ ডাউন পেমেণ্ট দিলে লোন কৰাই দিম। 1 লাখ ডাউন পেমেণ্ট দি আপোনালোকে লৈ যাব পাৰিব হয়, এক্সেন। নেক্সট দাদা মাহিন্দ্ৰা XUV। এইটো XUV 300 2020 ফাৰ্ষ্ট ওনাৰ, ডিজেলত আছে, হয়। W6 মডেল হয়, ছেকেণ্ড টপ মডেল, 80,000 চলিছে, জেনুইন, বহুত ধুনীয়া গাড়ী এখনো। এখনৰ প্ৰাইচ ৰাখিছো আমি 5,60,000 টকা, 5,60,000,
ৰিফাইনেন্স কৰালে 1,50,000 ডাউন পেমেণ্ট দিলে লোন কৰাই দিম। ওকে চাব পাৰে হয়। মাহিন্দ্ৰা XUV 300 আপোনালোকে লৈ ল'ব পাৰে। এখনো যদি আপোনালোকৰ ভাল লাগে আৰু ইণ্টেৰিয়াৰ গোটেই ধুনীয়া হৈ আছে আৰু কণ্ডিশ্যন, চিট, ইণ্টেৰিয়াৰ কণ্ডিশ্যন, এক্সটেৰিয়াৰ কণ্ডিশ্যন আহিছে গাড়ীখন চাবচিডি ভাল কৰাই হয়। ধুনীয়াকৈ দি দিম, চাৰ্ভিচিং কৰাই ৰেডি কৰাই দিম। গাড়ীৰ কণ্ডিশ্যন যেনেকুৱা থাকিব গোটেইখিনি কণ্ডিশ্যনৰ কথা দাদা আপোনালোকক আগতে জনাই দিব। বহুত ভাল ভাল কালেকশ্যন আহি গৈছে, আপোনালোকে সোনকালে ভিজিট কৰক। আজিৰ ভিডিঅ'ত প্ৰিমিয়াম গাড়ী ফৰ্চুনাৰ আহি গৈছে, চাব পাৰে। ফৰ্চুনাৰ যদি ৰিকুৱাৰমেণ্ট হৈ আছে আপোনালোকৰ এইখনো ল'ব পাৰে, ব্লেক ব্ৰিজ। এখন 2018 হয়, হয়। বহুত ধুনীয়া গাড়ী, ছেকেণ্ড অনাৰ হয়, 1,30,000 কিলোমিটাৰ চলিছে। এখনৰ আমি চেলেঞ্জিং প্ৰাইজত দি আছোঁ 22,50,000, 22,50,000 ব্লেকত হয়। ৰিফাইনেন্স কৰালে আপোনাৰ ধৰক 4 লাখ টকা ডাউন পেমেণ্ট দিলে লোন কৰাই দিম। 4 লাখ টকা ডাউন পেমেণ্ট দি আপোনালোকে লৈ যাব পাৰিব। এবছৰ ইঞ্জিন ৱাৰেণ্টি পাব। হয়, হয়, গাড়ী বহুত ধুনীয়া কণ্ডিশ্যনত আছে। ধুনীয়া আছে হয়। ফৰ্চুনাৰ আপোনালোকে চাওক। যদি ব্লেক কালাৰত ফৰ্চুনাৰ বিচাৰি আছে গুৱাহাটীৰ ভিতৰত, এইখন ফৰ্চুনাৰো আপোনালোকে লৈ যাব পাৰিব। ব্লেক কালাৰ ফৰ্চুনাৰ পোৱা বহুতে টান আৰু গুৱাহাটীৰ ভিতৰত ছেকেণ্ড হেণ্ড শ্ব'ৰুমত আপোনালোকে পাই যাব। আজিৰ ভিডিঅ'ত চাওক, টেকন'মাৰ্টত কম দামত পাব, ভাল গাড়ী পাব, ইঞ্জিন ৱাৰেণ্টি লগত বেকচাইডটো দেখুৱাই দিব। চাব পাৰে। হয়। ইয়াৰে লাইট কেইটাও আপোনালোকে চাওক না, এইবিলাক গাড়ী বহুত ধুনীয়া গাড়ী হয়, প্লেনৰ দৰে উৰি উৰি যাব পাৰে আপোনালোকে। চাওক কি ধুনীয়া লাগি আছে ইয়াৰে লাইটখন, ৰাতি হ'লেতো এইবিলাক আৰু ধুনীয়াই লাগিব আৰু অলপ ডিছকাউণ্ট কৰি দিব দাদা নিশ্চয় আহিলে। নেগোচিয়েট কৰাই দিম, যিমান পাৰোঁ চাই দিম। হয়, আপোনালোকে দেৰি নকৰিব, এক পিছে এভেইলেবল হৈ আছে, যাক লাগে সোনকালে কণ্টেক্ট কৰিব, আহি কিনে লৈ ল'ব আৰু ডিছকাউণ্টৰ সৈতে। গোটেইখিনি গাড়ী আজি দেখুৱাই দিলোঁ, এতিয়া ষ্টক এভেইলেবল হৈ আছে, আপোনালোকে সোনকালে আহিব আৰু দেৰি নকৰিব। নেক্সট দাদা আৰু কি কি কালেকশ্যন আছে আপোনালোকৰ ডিলাৰত? আমাৰ কালেকশ্যন ৱেগনাৰ আছে 2015, হোণ্ডা আমেজ ডিজেল আছে 2013, হয়, বলেৰো আৰু আছে, চুইফ্টো পাব, চুইফ্টো আছে দুখনমান ৰেডি হৈ আছে। ষ্টক আহি আছে, গৈ আছে, গৈ ইয়াতে আছে। সদায় আপোনালোকে কালেকশ্যন পাই যাব। হয়, আহিব, নাম্বাৰ চলিয়ে আছে। দাদা আপোনালোকৰ এই ডিলাৰৰ এড্ৰেছটো এবাৰ ভালকৈ দেখুৱাই দিব। এড্ৰেছটো আমাৰ নিয়াৰ গুৱাহাটী এয়াৰপৰ্ট, মিৰ্জা বিজয়নগৰ ৰোডৰ মাজতে হয়, হয়। সৰপাৰা বুলি কয়। গুগল মেপত লোকেশ্যন টেকন'মাৰ্ট লিখিলেও পাই যাব। আৰু যদি কিবা অসুবিধা হয়, আমাৰ কাষ্টমাৰে ফোন কৰিলে আমি হোৱাটছআপত লোকেশ্যন পঠিয়াই দিম। ওকে, গোটেইখিনি এড্ৰেছ আপোনালোকে দাদাৰ হোৱাটছআপ নাম্বাৰতে হয়। পাই যাব, হয়। গাড়ীবিলাকক কেটেলগত পাই যাব। হয়, আহিব, চাব, ধুনীয়াকৈ হাঁহি কিনে লৈ যাব এটা ভাল গাড়ী হয়। টেকন'মাৰ্টৰ পৰা। আৰু কি ক'ব আজিৰ ভিডিঅ'ত দাদা? গাড়ী আহক, চাই লওক, গাড়ীটো কোৱালিটি পাব, প্লাছ ৱাৰেণ্টি পাব। হয়। যিমান পাৰোঁ প্ৰাইচ কমেই ৰাখিছোঁ এইবাৰো, চেষ্টা কৰিম আৰু কমত দিব সেইখিনি, ওকে ভাল কোৱালিটি দিম। থেংক ইউ। হয়।